মেইনলি বিপিএফে গাঁৱে গাঁৱে গৈ পেলাই মানে পইচা দি পেলাই ভোট কিনাৰ এটা মানে চেষ্টা কৰি থাকে। তো আমাৰ ইস্যু কি আছে? নিৰ্দলীয় পাৰ্টিক কেলে মানে ভোট দিব নালাগে? ৰাইজে কেনেকৈ সন্তুষ্ট কৰিব? নমস্কাৰ। সমূহ SM নিউজৰ দৰ্শকসকলক মোৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। এতিয়া মোৰ লগত আছে 30 নং গড়েশ্বৰ সমষ্টিৰ মাননীয় পবিত্ৰ কুমাৰ দেৱ। তেখেতৰ লগত মই আজি ইলেকশ্যনৰ সম্পৰ্কে কিছুমান কথা পাতিম। পোনপ্ৰথমে মই ছাৰক মই আজি SM নিউজত আজি ষ্টুডিঅ'ত আদৰি জনাইছোঁ। নমস্কাৰ SM নিউজলৈ। এই মুহূৰ্তত পোনপ্ৰথমে মই আপোনাক এইটোকে সুধিব বিচাৰিছোঁ যে ইলেকশ্যনৰ দিন আৰু বেছি দিন নাই, মাজত মাত্ৰ 15 দিনহে আছে, গতিকে আপোনাৰ প্ৰিপাৰেশ্যনটো কেনেকুৱা? যিখিনি আমি কাম কৰি আছোঁ বৰ্তমান আমাৰ সমষ্টি ৱাইজত যিহেতু ব্লক কমিটিয়ে আমাৰ নেতৃত্ব লৈছে, ইয়াৰ গোটেই যিখিনি 12টা প্ৰাইমাৰী আমি যিখিনি মানে ভোট কালেক্ট কৰিব লাগে প্ৰতিটো এৰিয়া প্ৰতিটো চেণ্টাৰবিলাকত চুবুৰীবিলাকত গৈ কিনে হাউচ টু হাউচ মানে মানুহবিলাক কনভিন্স কৰাৰ কাৰণে আমি দায়িত্ব দিয়া হৈছে। এতিয়া বৰ্তমান আমি যিখিনি সঁহাৰি দেখিছোঁ ৰাইজৰ এই দুদিনৰ যি মানে উতাল এটা পৰিৱেশ এটা হৈছে আৰু মোৰ ঘৰত যিটো মানুহবিলাকে যিটো সমাগম যি মানে মোক মানে প্ৰতি আস্থা ৰাখি কথা পাতিছে হিচাপে সঁচাসঁচিভাৱে প্ৰতিটো কাষ্টে মোক লগ কৰা হিচাপে আজি নিশ্চিত বুলি ক'ব পাৰোঁ মই জয় হোৱাটো। মানে গোটেইখিনি কাষ্টৰ মানুহে বৰ্তমান মোক লগ কৰি আছে। কিবা ভয় ভাৱ লাগিছে নেকি? মানে ইলেকশ্যনৰ দিন আৰু বেছি দিন নাই, ওচৰ চাপিছে, গতিকে আপোনাৰ কনফিডেন্স লেভেলটো কেনেকুৱা? ভয় কৰিব লগাটো একো কাৰণ নাই, যিহেতু আমি কামেই কৰি আছোঁ, প্ৰতিটো মুহূৰ্তত কাম কৰি আছোঁ। আজিৰ দিনটোত আমি মানে 1 নম্বৰ লিষ্টত থকাটো আমি গম পাওঁ। যিহেতু যোৱা মানে মাছ গেডাৰিঙত আমাৰ সমষ্টিৰ পৰা তামৰপুৰলৈ 7,000 মানে আমি ভোটাৰ লৈ গৈছোঁ, মানে লিডাৰ কেডাৰৰ পৰা গোটেইখিনি আমি নিয়া হৈছে। এই হিচাপে মই নিশ্চিত সেইটো কাৰণে কৈছোঁ গোটেই মানে কাষ্টৰ মানুহে আমাক সহযোগ কৰিছে। বৰ্তমান গড়েশ্বৰ সমষ্টিত বিভিন্ন জনগোষ্ঠীৰ মানে সঁহাৰি পোৱা দেখা পাইছোঁ। কেতিয়াবা সেনেকাও হয় মানে ইলেকশ্যনৰ ওচৰে পাছৰে কিছুমান জনগোষ্ঠীবিলাকে অলপ মানে ঢাল খাৱাৰ মানে চান্সেছটো থাকে, মানে বেলেগ ফালে ঢাল খাই যোৱাৰ চান্স, তেনেকুৱা হোৱাৰ চান্স আছে নেকি? চান্সটো আমি দেখা নাই, যিহেতু 17 বছৰৰ কামৰ কঠীয়ান একো নাই EM ডাঙৰীয়াৰ আৰু হাগ্ৰামাৰ কোনো মানে এনেকৈ ভাল কঠীয়ানটো আমাৰ এই মানে পূব ছাইডত BTCৰ যিটো পূব লেভেলত যিমানখিনি ডেভেলপ হ'ব লাগিছিলে ইয়াৰ ব্যৰ্থ হৈছে আৰু ইয়াৰ মানে যিখিনি আনিব লাগিছিলে EM GMবিলাকে আনিব পৰা নাই। হিচাপে বৰ্তমানৰ কোনো মানুহক কনভিন্স কৰিব পৰা নাই। 17 বছৰ আমি মাত্ৰ শুনিছোঁ লুণ্ঠনৰ কথা, কৰাপশ্যনৰ কথা শুনি আছোঁ। চাকৰিৰ বুলি কিবা 5 লাখৰ পৰা মানে 20 লাখলৈকে মানে চাকৰিৰ মানে কিবা লোৱা বুলি শুনিছোঁ, ভেটি লৈ কিনে চাকৰি দিয়া হিচাপে সঁচাসঁচি প্ৰমাণ হৈছে। যিটো ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত 29 জনৰ মানে বহিষ্কাৰ হ'ল, নিলম্বিত হৈ গ'ল মানে চাকৰি। তেখেতসকলে সেইটো মানে কৰাপশ্যন কৰাৰ কাৰণেই হৈছে, এইটো বাস্তৱত মানে দেখা গৈছে। আচ্ছা, বেলেগ মানে বিৰোধিতা পাৰ্টিবিলাকে মেইনলি BPFে তেনেকুৱা এটা মানে আমি দেখিবলৈ পাওঁ, মানে গাঁৱে গাঁৱে গৈ পেলাই মানে পইচা দি পেলাই ভোট কিনাৰ এটা মানে চেষ্টা কৰি থাকে। গতিকে UPP দলৰো তেনেকুৱা হয় নেকি? আমাৰ দলতো এনেকৈ কিনা বেচা কৰাৰ কথা নাই। আমি বাস্তৱটো কৈছোঁ আমাৰ ইস্যু কি আছে। আমি যে মানে চেণ্ট্ৰেল ইউনিভাৰ্চিটি এখন পাইছোঁ বৰমাত, এইটোতো আৰু অকল মানে কিবা নহয়, গোটেই জাতীয় জনগোষ্ঠীৰ কাৰণে এটা অনুষ্ঠান আমি পাইছোঁ, মানে কেঞ্চাৰ হস্পিটেল তামোলপুৰো পাইছোঁ। এইবিলাক কথাখিনি আমি কৈছোঁ, ইয়াত আমাৰ ভীতি দিব লগা কোনো কাৰণ নাথাকে। যুৱ যুৱতীসকলৰ কাৰণে চেণ্ট্ৰেল ইউনিভাৰ্চিটিয়ে আমি পাবলৈ সক্ষম হৈছোঁ চুক্তিৰ দ্বাৰা। ইয়াত আমি কি ভীতি দিব লাগে? আমি সেইখিনি কথাতে আমি কৈছোঁ আৰু ৰাইজে আগুৱাই লৈছে। আৰু প্ৰত্যেক কাষ্টত আমি বৰ্ড বনাই ডেভেলপমেণ্ট বৰ্ড বনাই কিনে এই বৰ্ডৰ চেয়াৰমেনবিলাক যোনটো কাষ্টৰ মানে বৰ্ড হ'ব সেই কাষ্টৰে চেয়াৰমেন হ'ব, মেম্বাৰ হ'ব হিচাপে গোটেই মানি লৈছে সমাজে। এই হিচাপে বৰ্তমান আমি সেইটোৱেই দেখিছোঁ, আমাৰ ৰেঞ্জটো বৰ্তমান ভাল। বৰ্তমান BTCত BJPৰ যিটো ৰাজনীতিক গতি নীতি দেখা পাইছোঁ, ইয়াৰ সম্পৰ্কে আপুনি কি ক'ব? তেখেতসকলৰ মানে যিটো ষ্ট্ৰেটেজি তেখেতসকলে কৰিব, আমাৰ দলৰ ষ্ট্ৰেটেজি হিচাপে আমি কাম কৰি আছোঁ। আমি সেই হিচাপে সঁহাৰিটো দেখিছোঁ। BJPটো সিদিনাখন মানে যিটো মাছ গেডাৰিং কৰিলে, মন্ত্ৰী ডাঙৰীয়া আহিলে, তাৰপিছত যিখিনি আমি লোকেলিটিৰ মানে ছাপৰ্টটো
যিমান সংখ্যা আমি দেখিব লাগিছিলে সেনেকৈ সংখ্যা আমি দেখা নাই আৰু কমিও মানে 12-15 মাজত আছে লোকেল মানুহ তাৰ বাহিৰে মানে আৰু এইটো মানে বাকী মানুহ হৈছে দূৰৰ পৰা আনিছে কোনোবা মানে শুক্লাই চেৰপাঙৰ পৰা আহিছে ৰঙিয়াৰ পৰা গৈছে জালুকবাৰীৰ পৰা আহিছে কমলপুৰৰ পৰা অহাটো আমি দেখিছোঁ কিন্তু লোকেলিটি যিখিনি মানুহ ছাপৰ্ট কৰিব লাগিছিলে অন্য জাতি জনগোষ্ঠী আহিব লাগিছিলে এইটো সমাগমটো আমি দেখা নাই এই হিচাপে গড়েশ্বৰত বিজেপিৰ এনেকৈ বিশেষ হাৱা চলা নাই মানে বিজেপিয়ে মানে বাহিৰৰ মানুহ আনি পেলাই মানে গেডাৰিং কৰি আছে তেনেকৈ আচ্ছা এইটো আমি বাস্তৱত দেখিছোঁ আমি নিজেও প্ৰেক্টিকেলি চাইছোঁ যে হিচাপে ইয়াৰ আমাক ক'ব লগা একো নাই আৰু তেনেকুৱা অলপ শুনিছোঁ গড়েশ্বৰত মানে নিৰ্দলীয় পাৰ্টি আছে নেকি নিৰ্দলীয় পাৰ্টি সুৰেন ডাঙৰীয়া ঘূৰি আছে তথাপি তেখেতৰ কেইবাটো আমি দেখা নাই এনেকুৱা গাঁও চুবুৰীয়ে তেখেতক আগুৱাই লোৱা নাই নিৰ্দলীয় কি বস্তু বুজি পোৱা হ'ল আৰু যিহেতু আমাৰ UPPL দলৰ একমাত্ৰ আমাক আগুৱাই লোৱাৰ মেইন কাৰণটো ইছ্যুটো বেছ কৰি সমাজে আমাক আগুৱাই লৈছে এইখিনি কথা মানে নিৰ্দলীয় পাৰ্টিক কেলে মানে ভোট দিব নালাগে ইটোৰ সম্পৰ্কে আপুনি কি ক'ব নিৰ্দলীয় চৰকাৰৰ লগত নাথাকিলেতো তেখেতে ক'ৰ পৰা ৰাস্তা পদূলি আয়োগৰ বৃদ্ধি পেঞ্চন বিধৱা পেঞ্চন চৰকাৰী আঁচনি কেনেকৈ সংগ্ৰহ কৰিব ৰাইজে কেনেকৈ সন্তুষ্ট কৰিব তেখেতে যদি চৰকাৰৰ লগত নাথাকে দৰমহা খাবৰ বাহিৰে একো নাই আৰু ময়ে নিজে নিৰ্দলীয় আছিলে এইখিনি ভুক্তভোগীটো মই নিজৰ জ্ঞাত যিখিনি ভুগিব লগা হৈছিলে নিৰ্দলীয় কৰি হিচাপে নিৰ্দলীয় কোনো দাম নাই বৰ্তমান আপোনাৰ সমষ্টিত আপোনাৰ কণ্টেষ্ট হিচাপে আপোনাৰ কোনটো দলটো বুলি ভাবে আপুনি বৰ্তমানতো মই দেখাই নাই আমাৰ লগৰ মানে কিবা কৰাটো BPF-ৰ কেনেকুৱা BPF-টো ভাঙি গৈছে তেখেতৰ যিটো আন্তঃগাঁথনি BPF দলৰ বহুত মানে লিডাৰে মানে যেনেকৈ চেণ্ট্ৰেল ছেক্ৰেটাৰীয়ে ইমানুৱেল মছাহাৰী ডাঙৰীয়া ওলাই গ'ল মানে ৰাজ্যসভাৰ MP বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ওলাই গৈছে তাত আৰু কি থাকিব আৰু এনেকুৱাতো সৰু সুৰা নেতা পালি নেতা ব্লক লেভেলৰ কিবা লেভেলত প্ৰাইমাৰী লেভেলৰ বহু নেতাই আমাৰ লগত আহিল হিচাপে ক'ব লগা নাই আপোনালোকৰ পাৰ্টি সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই এটা কথা কৈ আছে 1 লাখ যুৱক মানে চাকৰি দিম বুলি কৈছে এইটো কেনেকৈ 10,000 লোকক চাকৰি দিম বুলি কৈছে সেইটো কেনেকৈ সম্ভৱ হ'ব এইটো সম্ভৱ নোহোৱাৰ কোনো কথা নাই যিহেতু আপুনি চাওক আজি মানে যিমানখিনি কলেজ লেভেলৰ পৰা LP লেভেললৈকে ভেঞ্চাৰ হৈ আছিলে সেইখিনি মানেতো গভৰ্ণমেণ্ট মানে যিহেতু মানে প্ৰভিঞ্চিয়েলাইজ হ'ব গভৰ্ণমেণ্ট হ'ব চৰকাৰীকৰণ হ'ব যিহেতু স্কুলত এইখিনিতো টিচাৰবিলাকেতো চাকৰি পাব এইটোতো বেলেগ বস্তু নহয় সেইটো এটা মানে চাকৰি সংখ্যা আৰু যিমানখিনি অফিচ আদৰত এতিয়া তাৰমানে চেণ্ট্ৰেল ইউনিভাৰ্চিটি এখন আহিব আৰু যিটো মানে কেঞ্চাৰ হস্পিটেল আহিছে মানে মেডিকেল কলেজ আহিছে ভেটেনাৰী কলেজ আহিছে NIT আহিছে নিৰিমছ আহিছে সেইবিলাকতো বহুত মানে এনেকৈ পোষ্ট ওলাব আৰু যিখিনি মানে নতুনকৈ সাব ডিভিজনবিলাক হ'ব তাতো কিছু পোষ্ট ওলাব তেন কোনো মানে 5টা বছৰত যিটো 47টা ডিপাৰ্টমেণ্টৰ বহুত স্থানৰ মানে ডিপাৰ্টমেণ্টেলি যি মানে বিষয়ভাৱ এইখিনি মানে পদ ওলাটো নিশ্চিত 10,000 মানুহ চাকৰি পোৱাটো চিম্পল বুলি মই ক'ব পাৰোঁ স্যাৰ বৰ্তমান 30 নং গড়েশ্বৰ সমষ্টিত 12টা প্ৰাইমাৰী আছে গতিকে সেই 12টা প্ৰাইমাৰীত মানে কামবিলাক কেনেকৈ চলি আছে তাত মানে কৰ্মকৰ্তাবিলাকে কেনেকৈ কাম কৰি আছে গ্ৰাউণ্ড লেভেলত আপোনাৰ কেনেকৈ কাম হৈ আছে সেইটোত সম্পৰ্কে অলপ কৈ দিব আমাৰ যিটো সমষ্টিত ব্লক লেভেলৰ পৰা প্ৰাইমাৰী লেভেলৰ পৰা বৰ্ড কমিটিলৈকে আৰু পেছ হেডলৈকে যে মানে এক্টিভলি কাম কৰাটো আমি দেখিছোঁ আৰু হিচাপে তেখেতসকলক আমি ধন্যবাদ দিব লাগিব প্ৰতি মুহূৰ্ত প্ৰতি সময়তে প্ৰগ্ৰামবিলাক তেখেতসকলে মেনেজ কৰি দিছে কোনো আমি মানে কিবাটো পোৱা নাই ডিমেৰিটছো আমি দেখা নাই য'ত যি মানে দায়িত্ব দিছে সেই হিচাপে আমাক দায়িত্ব পালন কৰি দিছে সেইদিনাখন আমি 7,000 মানুহ বিচাৰি 7,000 মানুহ গোটোৱাই আনিছে হিচাপে তেখেতসকলক আমি ধন্য মানিব লাগিব প্ৰাইমাৰীৰ পৰা মানে বৰ্ড কমিটিলৈকে আৰু পেছ হেডলৈকে তেখেতসকলে সঁচাকৈ এক্টিভলি কাম কৰাটো আমি দেখিছোঁ তো ইয়াত আমাৰ বিশেষ মানে ভাবিব লগা নাই আপুনি জয় হোৱাৰ পিছত আপোনাৰ প্ৰথম কাম হিচাপে আপুনি কোনটো কামটো মানে প্ৰিফাৰেন্স দিব ফাৰ্ষ্ট প্ৰিফাৰেন্স মই জয় হোৱাৰ পিছত যিহেতু সমষ্টিৰ আমাৰ বিৰাট মানে কিবা হৈছে দুৰ্যোগ আছে বহুত যেনেকৈ 1 নম্বৰ দুৰ্যোগ হিচাপে আমাৰ প্ৰতিমাৰী নদীয়ে
এই পুঠিমাৰীৰ নদীৰ মানে ঘাই সমস্যা হৈ আছে এই নদীৰ সমস্যাটো মানে সমাধান কৰাৰ কাৰণে প্ৰধান হিচাপে আমি কাম কৰিম আৰু তাৰ বাহিৰে যেহেতু আমাৰ এডুকেশ্যন সেক্টৰত কাম কৰিব লগা আছে স্কুল কলেজৰ পৰা আদি কৰি বহুত মানে অনুষ্ঠান প্ৰতিষ্ঠানৰ চাব লগা আছে ইয়াৰ ক্ষেত্ৰত আমি নজৰ ৰাখিম আৰু তাৰ বাহিৰেও আমাৰ হেল্থৰ ক্ষেত্ৰতো আমাৰ 4খন মেডিকেল আছে কাউৰুবহা মানে আমাৰ গড়েশ্বৰ কলেজৰ আৰু মানে গাদলাপাৰা বুলি কয় ইয়াতো এখন হেল্থ চেণ্টাৰ আছে আৰু আমাৰ চিমটাবাৰত আছে খনমৌৰী এই 4খন মেডিকেলটো আমাৰ আপগ্ৰেডেশ্যন কৰিব লগা আছে কিছু মানে যেটো কৰিলে মানে ৰাইজৰ ভাল সুবিধা হয় মেডিকেল হিচাপে ইয়াৰ কোনো ব্যৱস্থাই নাই মানে যিখিনি থাকিব লাগে ইনষ্ট্ৰুমেন্টৰ পৰা আদি কৰি এইখিনি নাই এইখিনি আমি কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম আৰু তাৰ বাহিৰেও পানীৰ ক্ষেত্ৰত যেটো পাব্লিক হেল্থৰ যিখিনি 47টা চেণ্টাৰ আছে এইবিলাক সব দিপাং হৈ আছে সেইখিনি আমি ভাল কৰাৰ কাৰণে প্ৰচেষ্টা লম সমষ্টি হৈ আছে আৰু তাৰ বাহিৰে যিখিনি মানে কমিউনিকেশ্যন ৰাস্তা পদূলি ক্ষেত্ৰত ইএম ডাঙৰীয়া একো নাচালে দলং এখন বনাইছিল হিটো আধুৰা কৰিলে পুঠিমাৰীত হিচাপে এইখিনি ক্ষেত্ৰত বেছিকৈ আমি প্ৰাধান্য ৰাখিম আৰু তাৰ কাৰণে সকলো ৰাইজে যেন আমাৰ যিখিনি সপোন চৰকাৰ গঠন কৰা যেটো সপোন আৰু যি মানে যুৱ যুৱতীসকলৰ ভৱিষ্যতৰ কাৰণে আমি ভাবিছো যেন সকলোৱে সহযোগ কৰে আত্মা সহায় গোটত বিলাকক যে মানে ৭৫,০০০কে একালীন দান দিয়া আমি ঘোষণা কৰিছো আমাৰ দলৰ পৰা সেইবিলাক যিখিনি সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে ৰাইজৰ সহায়টো লাগিব এইখিনি মই ক'লো এতিয়া মই লাষ্ট কুৱেশ্যন বেছি দীঘলীয়া নকৰোঁ কাৰণ হাতত সময় অতি কম সেইটো প্ৰশ্ন সুধি পেলাই মই আজিৰ ষ্টুডিঅ'ৰ পৰা আমি বিদায় ল'ম লাষ্ট কুৱেশ্যন ইলেকশ্যনৰ ডেট আৰু বেছি দিন নাই মাজত মাত্ৰ 15 দিন আছে গতিকে আপুনি ইলেকশ্যনৰ কাৰণে ৰাইজক কিবা মেছেজ দিব লগা আছে নেকি মই আহ্বান জনাইছো ৰাইজক যেহেতু প্ৰমোদ বড়ো মানে এটা শান্তি চুক্তিৰ মানে কৰি আজি এটা মানে নতুন এটা ৰাজনীতি দলৰ আহিছে তেখেতৰ যি সপোন বাস্তৱ ৰূপায়ণ যদি কৰিব লাগে নিকা এটা চৰকাৰ কৰিব লাগিলে ৰাইজে সহাৰি দিলে চৰকাৰটো আহিব তাৰ কাৰণে সদৌ আমাৰ বিটিয়া ৰাইজলৈ মই আহ্বান তেখেতক যেন মানে সহাৰি দি আমাৰ আহি থকা যেটো 7 তাৰিখৰ যেটো নিৰ্বাচন ডিসেম্বৰৰ যেটো 7 তাৰিখৰ নিৰ্বাচন সকলোৱে মানে ৰাইজে ভোটাৰ ৰাইজে যেন মানে তেখেতৰ প্ৰতি আস্থা ৰাখি মানে ভোট দান কৰে বিবেক ভোটটো ৰাইজক মই আহ্বান জনালো আৰু লগতে সকলোকে যেন ভগৱানে শান্তি আৰু সুস্থ স্বাস্থ্য ৰাখি যে ভোটৰ দিনা যে আমি শান্তিৰে মানে ভোট দান কৰিব পাৰো তাৰ কাৰণে মই ঈশ্বৰৰ প্ৰতি সেৱা ৰাখি মই ক'ব লগা এইখিনি সামৰিছো ধন্যবাদ থাকিল এয়া আছিল আমাৰ ৩০ নং গড়েশ্বৰ সমষ্টিৰ প্ৰাৰ্থী মাননীয় শ্ৰী পবিত্ৰ কুমাৰ বড়ো ছাৰ তেখেতে মোৰ হাতত যিমানখিনি কুৱেশ্যন আছিল সেই কুৱেশ্যনৰ মানে এনসাৰ দিয়াৰ কাৰণে মোৰ ফালৰ পৰা মই ধন্যবাদ দিলোঁ আৰু এইখিনিকে কৈ মই আজিৰ ষ্টুডিঅ'ৰ পৰা ইমানতে বিদায় ল'লোঁ ধন্যবাদ